আঁচনি দিয়াৰ পাছত আমাৰ মহিলাসকলক যেন তেওঁলোকে কিনিহে ল'লে। ৰাতিপুৱা আহি ক'ব আজি কংগ্ৰেছৰ সভালৈ আছে, যদি কংগ্ৰেছৰ সভালৈ যাওঁ অৰুণোদয় কাটিম। গধূলি আহি ক'ব কালিলৈ বিজেপি সভা আছে, বিজেপি সভালৈ যদি নোযোৱা তেতিয়াহ'লে অৰুণোদয় কাটিম। এতিয়া অকল কটা চিঙা, বেলেগ কথা একো নাই। ভয় ভাবুকি, বেলেগ কথা একো নাই। গতিকে এই অৱস্থাৰ পৰা আমি বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ আমি পাব লাগে নালাগে কওক? বিজেপি চৰকাৰে কয় দুখীয়া মানুহৰ চৰকাৰ, দুখীয়া মানুহৰ চৰকাৰ। দুখীয়া মানুহৰ গধূলি হলে আমি ঘৰখন পোহৰাবৰ কাৰণে কেৰাচিন তেলৰ চাকি আৰু বন্তি জ্বলাইছিলো, মানে লেম্প জ্বলাইছিল নে নাই? এই কেৰাচিন নাইকিয়া কৰি দিলে। আমিতো আমাৰ জীৱনৰ আধা মানে পঢ়া জীৱনটোতো চাকিতে পাৰ কৰিলো। মোৰ যিখন গাঁও, সেই গাঁওখনত কাৰেণ্টে নাছিলে। মই বিশ্ববিদ্যালয় দেওনা পাৰ হৈ অহালৈকে কাৰেণ্ট নাছিলে। এনেকেতো আমি পাৰ কৰিলো। কিন্তু এতিয়া কি অৱস্থা হৈছে জানেনে? যে এই অঞ্চলবিলাকত কাৰেণ্ট হ'ল ঠিকেই, গধূলি হোৱাৰ লগে লগে কাৰেণ্টটো নথকাৰ কাৰণে আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে জেনেৰেটৰ আৰু ইনভাৰ্টাৰ নথকাৰ কাৰণে তেওঁলোকে পঢ়িব নোৱাৰে। আৰু পালে নাই বাইদেউ? পাইছে? কিমান পইচা লৈছিলে? এতিয়া 100 টকা। আগতে বাইদেউ আগফালৰ দাঁতটো নাই যে, চেনি কামুৰিয়ে ভাগিলে নি? এনেকুৱা বোলে ডাঙৰ ডাঙৰ চেনি দিলে, যিটো চেনি কামুৰিলে আপোনাৰ দাঁতে ভাগিব নে চেনি ভাগিব তাৰ ঠিক নাই বোলে, হয় নি?